আপোনাক মই আপুনি দেখি পাই আছে এক্সেক্টলি ভিতৰৰ যোনখন শাৰী আছে এক্সেক্ট এনেকৈ থাকিব ধুনীয়া মৰম লগা আপোনাক কালাৰ চিৰস্কি দিয়ে আপোনাৰ ডিজাইন বনোৱা আছে আৰু গোল্ডেনত ৰেড ৱাও নমস্কাৰ ফ্ৰেণ্ডছ মই গীতাঞ্জলি আপোনাৰ স্বাগত জনাইছো আজমেৰা ফেশ্বনত হয় আজমেৰা ফেশ্বনত এতিয়া আমাৰ ধুনীয়া ধুনীয়া কালেকশ্যন আহি আছে যেনেকুৱা বিয়াৰ সিজন চলি আছে বিয়াৰ সিজনৰ কাৰণে আমাৰ ৱেডিং কালেকশ্যন বা বিয়াৰ আগতো আমাৰ বহুত বিলাক ফাংচন হয় যেনেকুৱা আজিকালি হেল্ডি ফাংচন হয় সংগীত ফাংচন হয় তাৰ পিছতো বেচেলৰ পাৰ্টিজ হয় বিয়া তাৰ পিছত ৰিসেপশ্যন তাৰ পিছত আৰু বহুত বেলেগ বেলেগ ধৰণৰ ফাংচনছ হৈ থাকে তো আজি মই আপোনাক দেখাব গৈ আছো ৱেডিং কালেকশ্যন কিন্তু বন্ধুসকল তাৰ আগতে মই ক'ব বিচাৰিছোঁ আপোনালোকক অলপমান আজি কনচেপ্ট দেখুৱাৰ আগতে মই আপোনাক অলপমান বিজনেছৰ বিষয়ে ক'ব বিচাৰিছোঁ মানে বিজনেছ মানে আজিকালি মহিলাসকল বা যোনবিলাকে জব কৰে পাৰ্ট টাইম জব কৰাৰ পিছত ঘৰত বহি থাকে যোনবিলাক ফ্ৰী টাইম পায় তাৰ মাজতো বহুত মানুহ আছে যোনে বিজনেছ কৰিব খোজে বা মহিলাসকলে ঘৰত বহি বহি যদি আৰ্ণ কৰিব খোজে বা আপোনাৰ নতুন দোকান খুলিছে তাত আপুনি নতুন কালেকশ্যন ল'ব বিচাৰিছে তেনেহ'লে আজমেৰা ফেশ্বনত আপোনাৰ চব কালেকশ্যন পাব ৱেডিং কালেকশ্যন পাৰ্টি ৱেৰ কালেকশ্যন কিডছ ৱেৰ মেন্স ৱেৰ লেডিজ ৱেৰ ইয়াত চব আপুনি কালেকশ্যন পাব তো ইয়াত আপুনি বিজনেছৰ বিষয়ে মই যিহেতু কৈ আছোঁ অলপমান আপোনাক ডিটেইলছ দি দিওঁ ইয়াত আপুনি ঘৰত বহি বিজনেছ কৰিব পাৰে মানে আমাৰ ইয়াত আপুনি 20 বা 25 হাজাৰৰ পৰা আপুনি শ্বপিং কৰি পিনে আপুনি নিজৰ ঘৰত বহি ধুনীয়াকৈ এটা মাৰ্জিন লৈ পিনে আপুনি আৰ্ণ কৰিব পাৰে বা আপোনাৰ যদি নিজৰে দোকান আছে নিজৰ দোকানত আপুনি মেনুফেকচাৰ প্ৰাইজত আপুনি দোকানত আপুনি নতুন কালেকশ্যন ৱেডিং কালেকশ্যন বা যিকোনো মেন্স ৱেৰ কিডছ ৱেৰ বহুতবিলাক ইয়াতে আমাৰ কেটেগৰিজ আছে তাৰে ভিতৰত যদি আপুনি কিবা নতুন লৈ পিনে আপোনাৰ দোকানত আহিব খোজে বা আপোনাৰ বিজনেছ আপোনাৰ গ্ৰ'থ কৰিব খোজে তেনেহ'লে আপুনি আহিব পাৰে আজমেৰা ফেশ্বনত তো আহক বন্ধুসকল মই আপোনালোকক দেখাই আছোঁ আমাৰ বিয়াৰ নতুনবিলাক যোনবিলাক কালেকশ্যন আহি আছে বিয়া পাৰ্টি ৱেৰ চব কালেকশ্যন মই আপোনাক দেখাই আছোঁ আহক বন্ধুসকল তো বন্ধুসকল মই আপোনাক আগতে দেখাই আছোঁ যোনবিলাক আপোনাৰ পাৰ্টি ৱেৰ যেনেকুৱা আপুনি সংগীতত পিন্ধিব পাৰে বা মেহেন্দিত পিন্ধিব পাৰে ইয়াতে আপোনাৰ ধুনীয়া বৰ্ডাৰেদি এইটো আপোনাৰ জেকৱাৰ প্ৰিণ্ট বুলি কয় ইয়াতে আপোনাক ধুনীয়া বৰ্ডাৰত আপোনাৰ পল্লুটো বনোৱা আছে ইমান মৰম লগা চাওকচোন আপুনি কালাৰটো ইয়াতে আপোনাৰ চিৰস্কি দি আপোনাৰ সৰু ডিজাইনছ আছে এইবিলাক ডায়মণ্ডছ আপোনাৰ সেম আপোনাৰ কাপোৰত ধুনীয়া বেলেগ এইটো কালাৰত বেলেগ ডিজাইন দিয়া আছে ইয়াতে পুৰা আপোনাৰ বৰ্ডাৰটো ইমান হেভি বৰ্ডাৰ দি হাতেদি বনোৱা আছে তাৰ লগতে এইটো আমাৰ চিমাৰ প্ৰিণ্ট বুলি কয় য'ত আপোনাৰ চিৰস্কি দি একদম বৰ্ডাৰটো বনোৱা আছে বিৰাট মৰম লগা কালাৰো হয় বহুত ছফ্ট হয় পিন্ধিলে আপুনি যেনেকুৱা ফাংচনত আপোনাৰ ডান্স বেগেৰা হয় বা আপুনি একদম হেভি নালাগে একবাৰ বিৰাট মৰম লগা এইবিলাক কালাৰো হৈ আছে ইয়াতে বৰ্ডাৰছো ইমান ধুনীয়া আছে লগতে এইটো আপোনাৰ যেনেকুৱা ছাইডত যেনেকুৱা আমাৰ ভণ্টি হয় বা বাইদেউ হয় আমাৰ কইনাৰ ভণ্টি বাইদেউৰ কাৰণে এইবিলাক এনেকুৱা ধুনীয়া ৰেড কালাৰ এইবিলাক পূৰা চিৰস্কি দি আপোনাৰ বনোৱা আছে হেণ্ড প্ৰিণ্ট আপোনাৰ বৰ্ডাৰ বনোৱা আছে মাজতে ধুনীয়া আপোনাৰ গোল্ডেন কালাৰৰ আপোনাৰ ফুল দিয়া আছে নেক্সট আপোনাক দেখাই আছোঁ সেম আপুনি চাওক ইয়াতে চিৰস্কি দি আপোনাৰ চিমাৰ প্ৰিণ্টত বনোৱা আছে এইবিলাক বেলেগ কাপোৰৰ বেলেগ ফেব্ৰিকৰ বেলেগ ডিজাইনৰ আৰু যিহেতু আমাৰ ইয়াত ছিংগল পিচ দিয়া নাযায় তেনেহ'লে আপুনি ইয়াত আহি পিনে আপোনাক বাল্কত আপুনি ল'ব পাৰে নিজৰ বিজনেছ গ্ৰ'থ কৰিব পাৰে আপুনি নিজৰ বন্ধু বা কোনোবা ঘৰৰ ফেমিলি যদি ঘৰত বহি আপোনাৰ বিজনেছ কৰিব খুজিছে আৰ্ণ কৰিব খুজিছে নিজৰ সপোনবিলাক ডাঙৰ কৰিব খুজিছে তেনেহ'লে আপুনি আহক আজমেৰা ফেশ্বনত ইয়াত আপুনি বিজনেছ কৰক আপুনি যদি আপোনাৰ নতুন বিজনেছ হয় আপোনাৰ আইডিয়া নাই তেনেহ'লে আজমেৰা ফেশ্বনে আপোনাক হেল্প কৰিব আপুনি নতুন বিজনেছ কেনেকুৱা গ্ৰ'থ কৰে বা আপুনি কেনেকুৱা কি কৰিলে আপোনাৰ মাৰ্জিন আপোনাৰ আপডেট হ'ব বা নতুন দোকানতে আপুনি নতুন দোকান খুলিছে আপোনাৰ কালেকশ্যন কেনেকুৱা যাব পাৰে বা ইয়াত তাত কেনেকুৱা মানুহ আহে আপুনি চব ইয়াত আপোনাৰ আজমেৰা ফেশ্বনে আপোনাক হেল্প কৰিব তাৰপিছত মই আপোনাক দেখাই আছোঁ আমাৰ যোনবিলাক ব্ৰাইডেল কালেকশ্যন হয় ব্ৰাইডেল কালেকশ্যনত যাব পাৰে ইয়াত দেখিছেনে কিমান ধুনীয়া বক্স বনোৱা আছে বক্সটো ইমান ধুনীয়া মানে ভিতৰত চাগে আপুনি দেখিব পাইছে
কেমেৰাৰ দ্বাৰাই আপোনাক দেখাই আছে বিৰাট ধুনীয়াকৈ বক্সটো বনোৱা আছে তাৰ ভিতৰত যোনবিলাক কাপোৰ আছে সেইবিলাক মই আপোনাক দেখাই আছোঁ এক্সেক্টলি আপুনি দেখি পাই আছে এক্সেক্টলি ভিতৰৰ যোনখন শাৰী আছে এক্সেক্ট এনেকুৱাই থাকিব ধুনীয়া মৰম লগা আপোনাক কালাৰ চিৰস্কি দিয়া আপোনাৰ ডিজাইন বনোৱা আছে আৰু গোল্ডেনত ৰেড ৱাও ইমান ধুনীয়া লাগে গোল্ডেনত ৰেড আৰু আমাৰ বিয়াৰ ছিজনতো অবভিয়াছলি ৰঙাটো এনেও চলে তাৰ লগতে আপোনাৰ বেলেগ এটা কালেকশ্যন দেখাই আছোঁ ইয়াৰ বক্সটো চাব বন্ধুসকল কি ধুনীয়া দেখিছেনে এনেকুৱা লাগে কি ভিতৰত পইচা ইচাই দিছে নেকি আমাৰ বিয়াৰ টাইমত पर সেনেকুৱা নহয় ইয়াত আপোনাৰ ধুনীয়াকৈ ইয়াৰে কালেকশ্যনটো বেলেগ আপুনি চাই আছে ইয়াতে পুৰা আপোনাৰ যোনবিলাক শাৰী আছে এক্সেক্টলি এনেকুৱাই আহিব ধুনীয়া বৰ্ডাৰ হেভি বৰ্ডাৰ মেটেৰিয়েলৰ শাৰীখন আছে পুৰা এনেকুৱা আপোনাৰ বৰ্ডাৰ্ছ আহিব এনেকুৱা ইয়াত পুৰা আপোনাৰ ফটোখন দেখুওৱা আছে তাৰ লগতে বেলেগ এটা আৰু কালেকশ্যন আহি আছে ৱেডিং কালেকশ্যন যোনটোৰ ডিজাইন এনেকুৱা আহিব সব ৰেড ইয়াতে আপুনি বিয়াৰ কাৰণে স্পেচিয়েলি ইয়াতে আমাৰ ৱেডিং কালেকশ্যন হয় এক্সেক্টলি আপোনাৰ এনেকুৱা আহিব সবৰ বেলেগ বেলেগ ডিজাইন বেলেগ বেলেগ ফেব্ৰিক বেলেগ বেলেগ মানে কনচেপ্টত সব কাম বনোৱা আছে ইয়াতে তো বন্ধুসকল কিহৰ কাৰণে ৰখি আছে স্ক্ৰীনত দিয়া নম্বৰত কল কৰক মেছেজ কৰক আপুনি আহিব নোৱাৰে আমাৰ আজমেৰা ফেশ্বন আছে গুজৰাট সুৰতত যোনটো আমাৰ সবতছে ডাঙৰ মেনুফেকচাৰ কোম্পানী হয় আমাৰ স্ক্ৰীনত দিয়া নম্বৰত আপুনি ভিডিঅ' কলিং কৰি পিনেও আপুনি ইয়াতে বস্তুবোৰ চাব পাৰে যোনটো আপোনাৰ ল'ব বিচাৰিছে বা আপোনাৰ ঘৰত বা দোকানত যোনটো আপোনাৰ বিজনেছ আপুনি কৰিম বুলি ভাবিছে আপুনি ভিডিঅ' কলিং কৰি পিনেও চাব পাৰে কিন্তু মই বিচাৰোঁ যদি আপুনি প্ৰথমবাৰৰ কাৰণে আপুনি বিজনেছ কৰি আছে তেনেহ'লে আপুনি আহক আজমেৰা ফেশ্বন আপোনাৰ সুৰতত আছে আৰু ইয়াতে যোনটো আপোনাৰ ৰেলৱে ষ্টেচন আছে ৰেলৱে ষ্টেচনৰ পৰা মাত্ৰ 3 কিলোমিটাৰ ৰঘুকুল মাৰ্কেটত আছে লিফ্ট নম্বৰ 15 থাৰ্ড ফ্ল'ৰত আহি পিনে আপুনি আমাৰ কালেকশ্যন চাওক আপোনাৰ কেনেকুৱা লাগিছে ইয়াতে বহুত বেলেগ বেলেগ ডিজাইনছৰ কালেকশ্যনো আছে আপুনি যেনেকুৱা হালদি বুলি ক'লোঁ হালদিৰ কাৰণে আপোনাৰ এনেকুৱা কালেকশ্যন পাব ইমান মৰম লগা কালাৰ লগতে ইমান হেভি বৰ্ডাৰ সব বনোৱা আছে বহুতবিলাক আপোনাৰ কালেকশ্যন আছে মই আপোনাক সব এতিয়া দেখাব নোৱাৰি দিয়কচোন আপুনি আহক আজমেৰা ফেশ্বনত নিজৰ দোকান খোলক নিজৰ সপোনবিলাক আপুনি পূৰণ কৰক সো ফ্ৰেণ্ডছ আপোনালোকৰ কেনেকুৱা লাগিল কালেকশ্যনবিলাক বিৰাট মৰম লগা কালাৰ বিৰাট মৰম লগা ফেব্ৰিক্স আৰু আপুনি পাৰ্টিৱেৰ বিয়া আপুনি গাউনছ পাব ইয়াতে আপুনি চব পোৱা যায় বন্ধুসকল আপোনালোকে আহক আমাৰ লগত জুৰক নিজৰ সপোন পূৰা কৰক বিজনেছ কৰক ইয়াত আৰু আপুনি আমাৰ ভিডিঅ' মই আপোনাক চব এতিয়া এনেও দেখাব নোৱাৰোঁ দিয়কচোন ইমানবোৰ কালেকশ্যন আছে ইমানবোৰ ফেব্ৰিক্স আছে ইমানবোৰ ডিজাইন আছে মই আপোনাক এনেও দেখাব নোৱাৰোঁ তেনেহ'লে আপুনি স্ক্ৰীনত দিয়া নম্বৰত ভিডিঅ' কলিং কৰি পিনে আপুনি চাব পাৰে আমাৰ চেলছ এক্সিকিউটিভ থাকিব আপোনাৰ যি ডাউট আছে আপুনি আমাক মোৰ ভিডিঅ'ক আপুনি ছাবস্ক্ৰাইব কৰক লাইক কৰক কি আপুনি জানিব বিচাৰিছে বা আপোনাৰ কিবা ডাউট আছে বা আৰু কিবা জানিব বিচাৰিছে যদি আপুনি কমেণ্ট কৰক আৰু বেল আইকন দবাব নাপাহৰিব দেই নেক্সট ভিডিঅ'ত মই আপোনাক আৰু নতুন নতুন কালেকশ্যন দেখাম তেতিয়ালৈকে ধন্যবাদ মই গীতাঞ্জলি নমস্কাৰ